মাজুলী জিলাৰ সদৰ ঠাইৰ নাম কি? অপশ্যনসমূহ গড়মূৰ, কমলাবাৰী, দক্ষিণপাট, আউনীআটী। আৰু শুদ্ধ উত্তৰ অপশ্যন এ গড়মূৰ। অসমৰ কোনজন ব্যক্তিক অসমৰ সিংহপুৰুষ বুলি জনা যায়? অপশ্যনসমূহ বিষ্ণুপ্ৰসাদ ৰাভা, তৰুণৰাম ফুকন, ৰাধা গোবিন্দ বৰুৱা, মণিৰাম দেৱান। আৰু শুদ্ধ উত্তৰ অপশ্যন চি ৰাধা গোবিন্দ বৰুৱা। ৰাজ্যসভাত অসমৰ মুঠ আসনৰ সংখ্যা কিমান? অপশ্যনসমূহ 2খন, 5খন, 7খন, 14খন। আৰু শুদ্ধ উত্তৰ অপশ্যন চি 7খন। অসমৰ কোন দুবিধ সামগ্ৰীয়ে 2024 চনৰ মাৰ্চ মাহত GI টেগ লাভ কৰিছে? অপশ্যনসমূহ গহনা আৰু জাপি, বিহুঢোল আৰু জাপি, মাজুলীৰ মুখাশিল্প আৰু সাঁচিপাতৰ চিত্ৰ আৰু বিহুঢোল। আৰু শুদ্ধ উত্তৰ অপশ্যন চি মাজুলীৰ মুখাশিল্প আৰু সাঁচিপাতৰ চিত্ৰ। অসম প্ৰকাশন পৰিষদ কেতিয়া গঠন কৰা হৈছিল? অপশ্যনসমূহ 1956 চন, 1957 চন, 1958 চন আৰু 1960 চন। শুদ্ধ উত্তৰ অপশ্যন চি 1958 চন। অসমীয়া মহিলাই তাঁতশালৰ কাপোৰত সাধুকথা লিখে, এই উক্তিটো কোনগৰাকী বিখ্যাত ব্যক্তিৰ? অপশ্যনসমূহ মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, গোপীনাথ বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা। আৰু শুদ্ধ উত্তৰ অপশ্যন এ মহাত্মা গান্ধী। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন? অপশ্যনসমূহ পাৰ্বতী কুমাৰ গোস্বামী, ৰঞ্জন গগৈ, কৃষ্ণকান্ত সন্দিকৈ, হলিৰাম ডেকা। আৰু ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ পাৰ্বতী কুমাৰ গোস্বামী। কথাগীতা, ভাগৱত কথা আৰু ৰত্নাৱলী কথাৰ ৰচক কোন? অপশ্যনসমূহ অনন্ত কণ্ডলী, ৰাম সৰস্বতী, মাধৱ কণ্ডলী, ভট্টদেৱ। আৰু ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি ভট্টদেৱ। শ্ৰী শ্ৰী বটদ্ৰৱা থান অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যনসমূহ নগাঁও, গোৱালপাৰা, বৰপেটা, মৰিগাঁও। আৰু শুদ্ধ উত্তৰ অপশ্যন এ নগাঁও। অসমৰ কোনখন জিলাই দীৰ্ঘতম আন্তঃৰাষ্ট্ৰীয় সীমা চুই আছে? অপশ্যনসমূহ কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, তিনিচুকীয়া। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন বি ধুবুৰী। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কোনে মণিকাঞ্চন সংযোগ আখ্যা দিছে? অপশ্যনসমূহ বিৰিঞ্চি কুমাৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, বাণীকান্ত কাকতি, সূৰ্যকুমাৰ ভূঞা। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। অসম চুক্তিৰ আধাৰত নিম্নলিখিত কোনটো তেল শোধনাগাৰ স্থাপন কৰা হৈছিল? অপশ্যনসমূহ ডিগবৈ তেল শোধনাগাৰ, নুমলীগড় তেল শোধনাগাৰ, নুনমাটি তেল শোধনাগাৰ, বঙাইগাঁও তেল শোধনাগাৰ। আৰু শুদ্ধ উত্তৰ অপশ্যন বি নুমলীগড় তেল শোধনাগাৰ। তলত উল্লেখিত কোনগৰাকী ব্যক্তিয়ে অসমীয়া বিহু নৃত্যক প্ৰথমে ৰাজহুৱা মঞ্চত অৱতীৰ্ণ কৰাইছিল? অপশ্যনসমূহ নবীন চন্দ্ৰ বৰদলৈ, ৰাধা গোবিন্দ বৰুৱা, তৰুণৰাম ফুকন, ভূপেন হাজৰিকা। আৰু শুদ্ধ উত্তৰ অপশ্যন বি ৰাধা গোবিন্দ বৰুৱা। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনসমূহ নিত্যপাল, সত্যপাল, বীৰপাল, অনন্তপাল। আৰু শুদ্ধ উত্তৰ অপশ্যন চি বীৰপাল। ৰাচনা বৰুৱা কোনগৰাকী সাহিত্যিকৰ ছদ্মনাম? অপশ্যনসমূহ হোমেন বৰগোহাঞি, বিৰিঞ্চি কুমাৰ বৰুৱা, বাণীকান্ত কাকতি, নৱকান্ত বৰুৱা। আৰু শুদ্ধ উত্তৰ অপশ্যন বি বিৰিঞ্চি কুমাৰ বৰুৱা। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰী কোনে ৰচনা কৰিছিল? অপশ্যনসমূহ হেমচন্দ্ৰ গোস্বামী, হেম বৰুৱা, যতীন্দ্ৰনাথ দুৱৰা, চন্দ্ৰকুমাৰ আগৰৱালা। আৰু শুদ্ধ উত্তৰ অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা। যোৰহাট সাৰ্বজনিক সভা কেতিয়া গঠন হৈছিল? অপশ্যনসমূহ 1883 চনত, 1885 চনত, 1884 চনত, 1905 চনত। শুদ্ধ উত্তৰ অপশ্যন চি 1884 চনত। অসমীয়া সাহিত্য জগতৰ কোনগৰাকী ব্যক্তিক গীতিকবি নামেৰে জনা যায়? অপশ্যনসমূহ নৱকান্ত বৰুৱা, পাৰ্বতী প্ৰসাদ বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি পাৰ্বতী প্ৰসাদ বৰুৱা। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহ কোকৰাঝাৰ, নগাঁও, মৰিগাঁও, গোৱালপাৰা। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন চি মৰিগাঁও। নিম্নলিখিত কোনখন ঠাইত চিমেণ্ট ফেক্টৰী আছে? অপশ্যনসমূহ ৰঙিয়া, বোকাজান, জাগিৰোড, হোজাই। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন বি বোকাজান। ধন্য নৰ তনু ভাল গ্ৰন্থখনৰ লিখক কোন? অপশ্যনসমূহ ত্ৰৈলোক্যনাথ গোস্বামী,
বীণা বৰুৱা, বেণুধৰ শৰ্মা, 𝗖𝗵 আব্দুল মালিক। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন ডি 𝗖𝗵 আব্দুল মালিক। অসমৰ কোনখন জিলাক প্ৰথম ধঁপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যনসমূহ যোৰহাট, শিৱসাগৰ, নগাঁও, কামৰূপ। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন এ যোৰহাট। অসমত মুঠ কিমানটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? অপশ্যনসমূহ 7টা, 3টা, 5টা, 2টা। আৰু শুদ্ধ উত্তৰ অপশ্যন বি 3টা। অসমৰ কোনখন জিলাত গিবন অভয়াৰণ্য অৱস্থিত? অপশ্যনসমূহ নগাঁও, তিনিচুকীয়া, ওদালগুৰি, যোৰহাট। আৰু শুদ্ধ উত্তৰ অপশ্যন ডি যোৰহাট। অসমৰ ৰাজ্যিক বৃক্ষ কি? অপশ্যনসমূহ তিতাচপা, হোলোং, কাজিনেমু, বাঁহ। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন বি হোলোং। অসমীয়া সাহিত্য জগতৰ কোনগৰাকী ব্যক্তিক ভাঙনি কোঁৱৰ নামেৰে জনা যায়? অপশ্যনসমূহ চন্দ্ৰকুমাৰ আগৰৱালা, যতীন্দ্ৰনাথ দুৱৰা, নীলমণি ফুকন, আনন্দ চন্দ্ৰ আগৰৱালা। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন ডি আনন্দ চন্দ্ৰ আগৰৱালা। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহ শিৱসাগৰ, তেজপুৰ, যোৰহাট, ডিব্ৰুগড়। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন চি যোৰহাট। অসমৰ কোন ঠাইত কফি গৱেষণা কেন্দ্ৰ আছে? অপশ্যনসমূহ মাৰ্ঘেৰিটা, ডিফু, গোলাঘাট, দেৰগাঁও। আৰু শুদ্ধ উত্তৰ অপশ্যন বি ডিফু। অসমৰ কোন ঠাইক অসমৰ নৱবৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়? অপশ্যনসমূহ বৰপেটা, মাজুলী, বৰদোৱা, শিৱসাগৰ। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন বি মাজুলী। অসম লোকসেৱা আয়োগ কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যনসমূহ 1 এপ্ৰিল 1935 চন, 1 এপ্ৰিল 1930 চন, 1 এপ্ৰিল 1936 চন, 1 এপ্ৰিল 1937 চন। আৰু শুদ্ধ উত্তৰ অপশ্যন ডি 1 এপ্ৰিল 1937 চন। অসমীয়া সাহিত্য জগতৰ কোনজন ব্যক্তিক অগ্নিকবি বুলি জনা যায়? অপশ্যনসমূহ কমলাকান্ত ভট্টাচাৰ্য, পাৰ্বতী প্ৰসাদ বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, আনন্দ চন্দ্ৰ বৰুৱা। আৰু শুদ্ধ উত্তৰ অপশ্যন এ কমলাকান্ত ভট্টাচাৰ্য। নিম্নলিখিত কোনখন ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয়? অপশ্যনসমূহ হাজো, নলবাৰী, মাজুলী, তেজপুৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি নলবাৰী। অসমৰ কোনটো জনগোষ্ঠীৰ লোকসকলে মিবু গালুক পৰিধান কৰে? অপশ্যনসমূহ ৰাভা, হাজং, দেউৰী, মিচিং। আৰু শুদ্ধ উত্তৰ অপশ্যন ডি মিচিং। কোন চনত কামৰূপ জিলাক বিভাজিত কৰি কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্য নামৰ 2 জিলাৰ গঠন কৰা হয়? অপশ্যনসমূহ 2001, 2002, 2003, 2004। আৰু শুদ্ধ উত্তৰ অপশ্যন চি 2003। বৰ্তমান অসমৰ সৰ্বাধিক জনসংখ্যাৰ জিলা কোনখন? অপশ্যনসমূহ কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, নগাঁও, বৰপেটা। আৰু শুদ্ধ উত্তৰ অপশ্যন চি নগাঁও। লৱকুশৰ যুদ্ধ গ্ৰন্থখনৰ ৰচক কোন? অপশ্যনসমূহ শংকৰদেৱ, মাধৱদেৱ, হৰিবৰ বিপ্ৰ, হেম সৰস্বতী। আৰু শুদ্ধ উত্তৰ অপশ্যন চি হৰিবৰ বিপ্ৰ। দ্য মাদাৰ গডেছ কামাখ্যা গ্ৰন্থখনৰ ৰচক কোন? অপশ্যনসমূহ কৃষ্ণকান্ত সন্দিকৈ, সতীশ চন্দ্ৰ কাকতি, বাণীকান্ত কাকতি, নৱকান্ত বৰুৱা। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ চি বাণীকান্ত কাকতি। অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? অপশ্যনসমূহ অনন্ত কণ্ডলী, হেম সৰস্বতী, শংকৰদেৱ, ভট্টদেৱ। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন ডি ভট্টদেৱ। কোন তাৰিখে অসম আৰক্ষী দিৱস পালন কৰা হয়? অপশ্যনসমূহ 1 অক্টোবৰ, 1 ছেপ্টেম্বৰ, 13 আগষ্ট, 5 মে'। আৰু শুদ্ধ উত্তৰ অপশ্যন এ 1 অক্টোবৰ। বৰাক উপত্যকাৰ মুঠ জিলা কেইখন? অপশ্যনসমূহ 3খন, 4খন, 5খন, 6খন। আৰু শুদ্ধ উত্তৰ অপশ্যন এ 3খন। উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহ আগৰতলা, শ্বিলং, ইটানগৰ, গুৱাহাটী। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন বি শ্বিলং। অসমৰ পৰা লোকসভালৈ কিমানজন সদস্য নিৰ্বাচিত কৰা হয়? অপশ্যনসমূহ 12 জন, 13 জন, 14 জন, 15 জন। আৰু শুদ্ধ উত্তৰ অপশ্যন চি 14 জন। নামবৰ অভয়াৰণ্য ক'ত আছে? অপশ্যনসমূহ কাৰ্বি আংলং, ওদালগুৰি, তিনিচুকীয়া, মৰিগাঁও। আৰু শুদ্ধ উত্তৰ অপশ্যন এ কাৰ্বি আংলং। কোনগৰাকী আহোম ৰজাই ৰংপুৰত নতুন ৰাজধানী পাতিছিল? অপশ্যনসমূহ ৰুদ্ৰসিংহ, গৌৰীনাথ সিংহ, চন্দ্ৰকান্ত সিংহ, গদাধৰ সিংহ।
আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন এ ৰুদ্ৰসিংহ। বাঁহী আলোচনীখন প্ৰথম কেতিয়া প্ৰকাশ হৈছিল? অপশ্যনসমূহ 1905 চনত, 1907 চনত, 1909 চনত, 1911 চনত। আৰু শুদ্ধ উত্তৰ অপশ্যন চি 1909 চনত। অৰুণোদয় কিমান চনত প্ৰকাশ হৈছিল? অপশ্যনসমূহ 1837 চনত, 1846 চনত, 1857 চনত, 1886 চনত। আৰু শুদ্ধ উত্তৰ অপশ্যন বি 1846 চনত। অসমৰ পৰা আন এখন ৰাজ্যৰ ৰাজ্যপাল হোৱা প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল? অপশ্যনসমূহ বিষ্ণুৰাম মেধি, নবীন চন্দ্ৰ বৰদলৈ, দেৱপ্ৰসাদ বৰুৱা, শৰৎ সিংহ। আৰু শুদ্ধ উত্তৰ অপশ্যন এ বিষ্ণুৰাম মেধি। কোনগৰাকী অসমীয়া কবিক সুগন্ধি পখিলাৰ কবি নামেৰে জনা যায়? অপশ্যনসমূহ হীৰেণ ভট্টাচাৰ্য, অম্বিকাগিৰি ৰায়চৌধুৰী, নৱকান্ত বৰুৱা, নীলমণি ফুকন। আৰু শুদ্ধ উত্তৰ অপশ্যন এ হীৰেণ ভট্টাচাৰ্য। অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? অপশ্যনসমূহ গোপীনাথ বৰদলৈ, ভূপেন হাজৰিকা, হোমেন বৰগোহাঁই, নীলমণি ফুকন। আৰু শুদ্ধ উত্তৰ অপশ্যন বি ভূপেন হাজৰিকা। ঐনিতম অসমৰ কোনটো জনগোষ্ঠীৰ লোকগীত? অপশ্যনসমূহ ডিমাচা, ৰাভা, মিচিং, বড়ো। আৰু শুদ্ধ উত্তৰ মিচিং।